যিকোনো ব্যক্তি যি বিচাৰে সেয়াই হ'ব পাৰে যদি সেই বিষয়ৰ ওপৰত বিশ্বাস ৰাখি চিন্তা কৰে। আজি যি তোমাৰ আছে সেয়া আগত কাৰোবাৰ আছিল আৰু ভৱিষ্যতে বেলেগ কাৰোবাৰ হৈ যাব পাৰে। এয়াই সংসাৰৰ নিয়ম। জোন আৰু সূৰ্য যেনে তুলনা নহয়, ঠিক তেনেকৈ তোমাৰ জীৱনটো বেলেগৰ লগত তুলনা নকৰিবা। যাৰ যেতিয়া সময় আহিব তেওঁ তেতিয়াই উজ্বলি উঠিব। জন্ম মানুহৰ প্ৰকৃত পৰিচয় নহয়, প্ৰকৃত পৰিচয় হ'ল মানুহৰ কৰ্মত। জীৱনক এক দীঘল যাত্ৰাপথত মন কৰি আগুৱাই যোৱা। তোমাৰ উদ্দেশ্য ঠিক থাকিলে এদিন সঠিক পথ সন্ধান পাবা। বেলেগৰ খানাগাহি খাই তেওঁ কেতিয়াও কোনোদিনেই পেট নভৰে। যি পাঁচজনক দি খায় তেওঁ কোনোদিনেই ভোকা নাথাকে। ভাগ্য বুলি কোনো কথা নাই, যি আছে সেয়া হ'ল তোমাৰ কৰ্মৰ ফল। পুৰুষ নিজকে যিমানেই মহান নাভাবক কিয়, তাৰ জন্ম নাৰী গৰ্ভতেই হৈছে। কোনো নাৰী নিজকে যিমানেই আধুনিকতা গঢ়ি নুতুলক কিয়, তাৰ পূৰ্ণতা দান কোনো পুৰুষেই কৰিছে। লোভী মানুহ কোনোদিনেই দুখৰ ভাগ নলয়। তেওঁলোক সকলো সময়ত সুখৰ ভাগ লোৱা বাবে বহি থাকে। কাৰোবাৰ ওপৰত ৰাগ কৰি থকা অৰ্থ হ'ল যে নিজে বিষ খাই বেলেগক মৰাৰ আশা কৰা। ক্ষতি কিন্তু নিজৰেই হ'ব।